মনত আহি থকা কথাবোৰৰ ভিতৰত আছিল যে কেনেকৈ অশান্ত বড়োলেণ্ড আছিলে, কেনেকৈ আপোনালোকে যেতিয়া ঘৰৰ পৰা ওলাই গৈছিলে মনত কি ব্যথা আছিলে, মনত কি চিন্তা আছিলে। এনেতো মানুহ এৰি নাযায়, ঘৰ এৰি অস্ত্ৰ হাতত লোৱা এই কথাটো ক'ব হলে এইটো শেষ পৰ্যায়। মানুহৰ হাতত প্ৰতিটো বিকল্প যেতিয়া বন্ধ হৈ যায়, মানুহে এই ধৰণৰ পৰিকল্পনা কৰে বা এই ধৰণৰ পন্থাবোৰ হাতত লয়। এটা সময় আছিলে এইবোৰ কৰিবলৈ হয়তো আপোনালোক বাধ্য হৈছিলে। 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ল আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে মই ক'ব খুজিছো, উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ ভাগ্য উদয় 2014 পৰা আৰম্ভ হ'ল আৰু 2014 পৰা শান্তিৰ যিটো বাতাবৰণ মোদীজীৰ নেতৃত্বত, মোদীজীৰ আশীৰ্বাদত, অসমত বিজেপি চৰকাৰৰ মাধ্যমত আৰু পৰৱৰ্তী সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াই নেতৃত্ব দিয়া বিটিআৰৰ নেতৃত্বত যিটো শান্তি আহিছে, আজি বড়োলেণ্ডত স্থায়ী শান্তি বিৰাজ কৰি আছে। কতো অশান্তি নাই, কোনো মানুহে হাতত অস্ত্ৰ লোৱা নাই। সকলো মূল খুঁটিলৈ ঘূৰি আহি যিবোৰ সপোন জৱনত দেখিছিল যে সপোনৰ বড়োলেণ্ড কেনেকৈ হ'ব, সপোনৰ কোকৰাঝাৰ চিৰাং কেনেকুৱা হ'ব, তাৰ নিৰ্মাণত আপোনালোকে ব্ৰতী হৈছে। তাৰ বাবে মই আপোনালোকক ধন্যবাদ দিব খুজিছো। এটা সময় আছিলে আপোনালোকৰ মনৰ চিন্তা যে নিজৰ অঞ্চল, নিজৰ জাতি, নিজৰ মানুহক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰিম। এটা সময় আছিলে স্কুল প্ৰভিন্সিয়েলাইজ হোৱা নাছিলে। এটা সময় আছিলে কলেজত মানুহে প্ৰভিন্সিয়েলাইজ হৈ চাকৰি পোৱা নাছিলে। সময় পৰিৱৰ্তন হ'ল আৰু আমাৰ চৰকাৰৰ দিনত আমি শান্তি বিচাৰি শান্তিৰ বাবে প্ৰয়াস কৰাৰ কাৰণে আজি সকলোৱে ঘৰৰ পৰা ওলাই যোৱা বাইদেউ ভণ্টি দাদা ভাইসকলে ঘৰলৈ ঘূৰি আহিছে। বহুত কষ্টকৰ আছিলে এই কামটো, সহজ নাছিলে। কিন্তু যেতিয়া শান্তিৰ অনুসন্ধান হয় আৰু তাৰ বাবে আপুনি যি কষ্ট ভুগিবলৈ সাজু হয়, শান্তিটো আহে। কিন্তু শান্তিক আমি চিৰস্থায়ী কৰিব লাগিব আৰু তাত আপোনালোকেও নেতৃত্ব ল'ব লাগিব, আপোনালোকেও দায়িত্ব ল'ব লাগিব যে ভৱিষ্যতক বড়োলেণ্ডত অশান্ত কৰা কোনো ঘটনা আমাৰ সন্মুখত আমি হ'ব নিদিওঁ। তাৰ বাবে আজি আপোনালোকে সংকল্প ল'ব লাগিব যে বড়োলেণ্ডক আৰু অশান্ত হ'ব নিদিওঁ। আৰু বড়ো ল'ৰা ছোৱালী গোলাগুলি বোমা বিস্ফোৰণত মৰিব নোৱাৰে, এই সংকল্প আপোনালোকে ল'ব লাগিব। আজিলৈ 4,203 জনক একালীন সাহায্য দিয়া হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত, প্ৰমোদ বড়ো ডাঙৰীয়াৰ সহায় সহযোগ আৰু নেতৃত্বত আজি 678 আৰু আমাৰ ঘূৰি অহা ভাই ভনীসকলক এই আৰ্থিক সাহায্যটো দিয়া হৈ আছে। এটা সময়ৰ অশান্ত কোকৰাঝাৰ, অশান্ত বিটিআৰক আজি শান্তি ঘূৰি আহিছে। এই ঘূৰি অহা শান্তি, কেনেকৈ শান্তি আহিছে, কেনেকৈ শান্তিৰ বাবে প্ৰয়াস চলি আছে আৰু ঘূৰি অহা আমাৰ বাই ভনীসকলে, ঘূৰি অহা আমাৰ দাদা ভাইসকলে কেনেকৈ শান্তিৰ পক্ষত থিয় হৈ বড়োলেণ্ডৰ উন্নয়নৰ চিন্তা কৰি আছে, এই কথাখিনি চাবলৈ ত্ৰিপুৰাৰ পৰা NLFTৰ চেয়াৰমেন পৰিমল দেৱবৰ্মাও আজি আমাৰ মাজত উপস্থিত আছে। তেখেতে চাবলৈ আহিছে যে কেনেকৈ শান্তি আহিছে ত্ৰিপুৰাৰ অশান্ত অঞ্চলতো। আমাৰ মডেলটো কপি কৰি আমাৰ পৰা জানি বুজি তেখেতে তাতেও শান্তি আনাৰ কাৰণে চেষ্টা কৰি আছে। এটা সময়ত মানুহে মুখেৰে কথা পতা নাছিলে, বন্দুকৰে কথা পাতিছিলে।
মোদীজীৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি মানুহে সমস্যাৰ সমাধান বিচাৰি টেবুলত বহি সমস্যাৰ সমাধান কৰে এটোহে চৰকাৰৰ উপলব্ধি আপোনালোকৰ মনত থকা সৰু সৰু কথা আপোনালোকৰ মনৰ আবেগ অনুভূতিক বুজা চৰকাৰ আপোনালোকৰ আবেগ অনুভূতিক বুজা নেতৃত্ব আজি ভাৰতবৰ্ষৰ দিশপুৰত বহি আছে আপোনালোকৰ মাজৰে এজন এই আন্দোলনত অগ্ৰণী ভূমিকা লোৱা প্ৰমোদ বড়ো ডাঙৰীয়া আজি আপোনালোকৰ নেতৃত্ব দি আছে আপোনালোকৰ মাজত বহি আছে মই ভাবিছো যে বড়ো জাতিৰ ভাল দিন আহিছে এই ভাল দিগৰ সুযোগ লব লাগে কিছুদিন আগে এডভান্টেজ আসাম হৈ গল এই এডভান্টেজ আসামত প্ৰায় 6 লাখ কোটি টকাৰ বিনিয়োগৰ কাৰণে প্ৰস্তাৱ আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে পিছপৰা বড়োলেণ্ড অঞ্চলত যিমান প্ৰস্তাৱ আছে প্ৰথম আমি তাতে দিয়াৰ চেষ্টা কৰিম যিসকল বিনিয়োগকাৰীয়ে এই অঞ্চলবোৰত আহিব খুজিব প্ৰথম অধিকাৰ বিটিআৰক দিয়া হ'ব যে বিটিআৰত অঞ্চলত ইণ্ডাষ্ট্ৰি হওক আমাৰ নিবনুৱা ল'ৰা ছোৱালীয়ে সংস্থাপন পাওক এই পিছপৰা অঞ্চল অসমৰ অগ্ৰণী অঞ্চলত আহক এই 5খন জিলাক অসমৰ অগ্ৰণী জিলাত লৈ যাবৰ কাৰণে তেখেতে চেষ্টা কৰি আছে প্ৰয়াস কৰি আছে আজি সহায় বিচাৰি আপোনালোকে দিছপুৰত যাব নালাগে আজি দিছপুৰত বহি থকা মুখ্যমন্ত্ৰীজনে দিনে ৰাতি আমাৰ জনজাতীয় মানুহৰ কথা চিন্তা কৰি থাকে বড়ো হ'ব পাৰে মিচিং হ'ব পাৰে ৰাভা হ'ব পাৰে কাৰ্বি হ'ব পাৰে ডিমাচা হ'ব পাৰে তেখেতে আপোনালোকৰ কথা চিন্তা কৰে সময়ৰ পৰিৱৰ্তন হল বিটিআৰত শান্তি আহিলে এই শান্তিয়ে উন্নয়নৰ বাট মুকলি কৰিব এই শান্তিৰ জৰিয়তে উন্নয়নৰ আৰু ৰাস্তাটো আগবঢ়াই লৈ যাব লাগিব আমাৰ লগত বৰ্ডাৰ শেয়াৰ কৰা ভূটান ৰাষ্ট্ৰৰো লগত এতিয়া আমাৰ সম্পৰ্ক খুব ভাল হৈছে ভাৰতবৰ্ষৰ লগতো খুবেই ভাল আছিলে এতিয়া আমি দেখিছো যে ভূটানৰ ডেলিগেশ্যন অসমলৈ আহে ভূটানৰ ডেলিগেশ্যন বিটিআৰলৈ আহে আৰু ভূটানৰ আপোনালোকৰ ইয়াতে এই যেটো ওয়ার্ল্ড হ্যাপিনেস সিটি বনি আছে গেলেফু গেলেফু নহয় নাম গেলেফু বনি আছে এই ওয়ার্ল্ড পিস হ্যাপিনেস সিটি যেতিয়া তাত হ'ব তাৰ ওচৰৰ অঞ্চলবোৰতো উন্নয়নৰ এটা ডাঙৰ বাট মুকলি হ'ব আৰু এই গোটেই অঞ্চলৰ এই গোটেই সুযোগটো বিটিআৰ বাখীয়ে ল'ব লাগে এইভাবে মই বিটিআৰ চৰকাৰক মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াকো আহ্বান জনাইছো যে ভালকে কোঅৰ্ডিনেট কৰক কনভাৰজেন্স কৰক চাওক যে আমাৰ ল'ৰা ছোৱালীয়ে কি সুবিধা পাব পাৰে এই গেলেফু হ্যাপিনেস সিটিৰ জৰিয়তে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে কি সুবিধা পাব আমাৰ ইয়াত কি ইণ্ডাষ্ট্ৰি আহিব তাততো মানুহ থাকিব তাত ইমান মাটি নাই যে উদ্যোগ হ'ব পাৰে তাত ইমান মাটি নাই যে বিভিন্ন ধৰণৰ সার্ভিসেস তাত দিব পাৰে তাত ডাঙৰ মানুহ আহিব থাকিব ডাঙৰ ক্যাপিটাল হ'ব ডাঙৰ বিজনেস ক্যাপিটাল হ'ব তাত বিজনেস ক্যাপিটাল হ'ব তাত বিজনেস কৰা মানুহ থাকিব কিন্তু এই বিজনেস কৰা মানুহক সার্ভিস দিয়াৰ কাৰণে বহু ধৰণৰ সার্ভিসৰ প্ৰয়োজন হ'ব এই গোটেই সার্ভিসখিনি বিটিআৰ বাকি ল'ৰা ছোৱালীয়ে কেনেকে দিব পাৰে তাৰ বাবে আপুনি চিন্তা কৰিব বুলি মই আপোনাক আহ্বান জনাইছো আপোনালোকে মূল খুঁটিলৈ ঘূৰি আহি শান্তি প্ৰতিষ্ঠা কৰাত চৰকাৰৰ আমাক যেটো সহায় কৰিলে তাৰ বাবে আমি সদায় আপোনালোকৰ ঋণী হৈ থাকিম এই সমাজ আপোনালোকৰ ঋণী হৈ থাকিব যিখিনি মাতৃয়ে ল'ৰা আৰু ছোৱালীক জংগলত যাবলৈ দিব খোজা নাছিল কিন্তু তথাপিও আপোনালোকে গ'ল আজি মূল খুঁটিলৈ ঘূৰি অহাৰ পিছত আটাইতকৈ বেছি আনন্দ যদি হৈছে আপোনালোকৰ মা আৰু দেউতাৰ আনন্দ হৈছে মা